নমস্কাৰ সকলোলৈ আজি মই এটি বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ভিডিঅ'টোত আজি এটা বিশেষ টপিকৰ ওপৰত আলোচনা কৰিম। এইটো কোনো ক্লাছ ভিডিঅ' নহয়, এইটো এটা বৰ্তমান যিটো সিচুৱেশ্যন চলি আছে, বৰ্তমান আমাৰ ৰাজ্যখনত বা গোটেই পৃথিৱীতে যিটো সমস্যা চলি আছে, সেই সমস্যাৰ ওপৰত কিছু আলোচনা এটা আগবঢ়াবৰ কাৰণে মই আজি ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আৰু ভিডিঅ'টোত মই এটা বিশেষ টপিকৰ বিষয়ে আজি আলোচনা কৰিম। সেই টপিকটোৰ বিষয়ে হয়তো খুব কম সংখ্যকেই জানে বা বহুতেই জ্ঞাত হয়, যদিও ইয়াৰ বিষয়ে কিমানখিনি তথ্য তেওঁলোকৰ হাতত আছে নাজানো। ময়ো কিছু তথ্য গোটাই মই ভিডিঅ'টো আজি বনাবলৈ চেষ্টা কৰিছোঁ। টপিকটো হৈছে হাৰ্ড ইমিউনিটি। সেই টপিকটোৰ বিষয়ে আজি আপোনালোকৰ ওচৰত মই ব্যাখ্যা আগবঢ়াম বুলি ভাবিছোঁ। তাৰ আগতে আমি কিছু অকণমান বেমাৰৰ বিষয়ে কিছু কথা জানি লওঁ। আমাৰ বেমাৰবিলাক যিবিলাক বেমাৰ হয়, এই বেমাৰবিলাক দুই ধৰণৰ আছে। এটা হৈছে খুব হাইলি কণ্টাজিয়াছ ডিজিজ, মানে খুব কম সময়তে মানে আমাৰ জনসাধাৰণৰ মাজত বিয়পি যায়, মানে খুব কম সময়তে মানুহৰ মাজত মানে বেমাৰটো খুচৰি যায়, যিটো সংক্ৰমিত ৰোগ। আৰু এটা হৈছে মানে ইনফেকশ্যনাছ ডিজিজ, যিটো তাৰমানে বেক্টেৰিয়েল বা ভাইৰেলজনিত হ'ব পাৰে, কিন্তু যিটো ইনফেকশ্যন হয়, কিন্তু সেইটো সংক্ৰমিত নহ'ব পাৰে বা সংক্ৰামক নহ'ব পাৰে। সদায় যে বেমাৰটো সংক্ৰামক হ'ব তেনেকুৱা নহয়, কিন্তু কিছুমান সাংঘাতিক ভাইৰেল আৰু বেক্টেৰিয়েল ইনফেকশ্যন বা প্ৰটেজুৱেল ইনফেকশ্যনৰ ডিজিজ আছে, যিবিলাক খুব হাইলি মানুহৰ মাজত সংক্ৰমিত হয়। এতিয়া কথাটো হ'ল, এই বেমাৰবিলাকৰ পৰা আমি এতিয়া ডেইলি ক'ৰবাত ওলাই যাওঁ, বিভিন্ন বস্তু খাওঁ, বা কেতিয়াবা আমাৰ চাফ চিকুণতাটো মেইনটেইন নহয়। খোৱা বোৱাৰ ক্ষেত্ৰত বহুত মানুহৰে চাফ চিকুণতাটো ইমান হাইজিনিটি ইমান মেইনটেইন নকৰে, যাৰ ফলত তথাপি কিন্তু মানুহৰ ইমান বেমাৰ নহয় বা ইমান তৎক্ষণাত মানুহৰ মানে বেমাৰ হৈ পৰি নাযায়। তাৰ কাৰণটো হৈছে আমাৰ দেহত এটা বিশেষ ছিষ্টেম আছে, সেইটো হৈছে আমাৰ ইমিউনিটি ছিষ্টেম, অসংক্ৰমণতা। এই অসংক্ৰমণতা তেজত থকা এবিধ অনুচক্ৰিকাই উৎপন্ন কৰে। সেই অসংক্ৰমণতাৰ বাবে বা ইমিউনিটি ছিষ্টেমটোৰ বাবে আমি যিকোনো বেমাৰৰ পৰা কোনো মেডিচিন নোখোৱাকৈ, কোনো ধৰণৰ মেডিচিন বা কোনো ধৰণৰ ঔষধ ব্যৱহাৰ নকৰাকৈ আমি বেমাৰটোৰ পৰা নিজে উপশম পাওঁ, বা কিছুমান ভাইৰাছ বা বেক্টেৰিয়া আমাৰ দেহত সোমাই গ'লে আমাৰ দেহত ক্ষতি কৰিব নোৱাৰে। তাৰ কাৰণটো হৈছে আমাৰ দেহত থকা এই অসংক্ৰমণতা ইমিউনিটিৰ বাবে আমাৰ দেহত কিছুমান এণ্টিবডি প্ৰডিউচ হয়, এণ্টিবডি উৎপন্ন হয়। সেই এণ্টিবডিবিলাকে সেই বাহিৰৰ পৰা বেক্টেৰিয়া বা ভাইৰাছ যদি আমাৰ দেহত সোমাই যায়, সিহঁতৰ মাজত কি হয়, এখন যুদ্ধ হয়। মানে সেই যুদ্ধখনত যদি আমাৰ দেহত থকা যিবিলাক এণ্টিবডি আছে, এণ্টিবডিবিলাক যদি জয়ী হয়, তেতিয়াহ'লে সেইবিলাকক ধ্বংস কৰি পেলায়। তাৰমানে যিবিলাক ভাইৰাছ বা বেক্টেৰিয়া আছে, সেইবিলাকক ধ্বংস কৰি পেলাই তেতিয়াহ'লে আমি বেমাৰটো আমাৰ নহয়, বা হয় যদি আমি বেমাৰটোৰ পৰা ভাল পাওঁ। এতিয়া কথাটো হৈছে, কিছুমান নতুন ভাইৰাছ বা বেক্টেৰিয়াৰ বাবে আমাৰ বিভিন্ন ৰোগ হয়, নতুন ভাইৰাছৰ কাৰণে কিছুমান ৰোগ হয়। সেই ৰোগবিলাকৰ ক্ষেত্ৰত কিন্তু আমাৰ দেহটো ইমিউন নহয়, মানে অসংক্ৰমণতাটো সেই বেমাৰটোৰ প্ৰতি আমাৰ দেহত নাথাকিলে মানে কি হ'ব, সেই বেমাৰটো আমাৰ দেহত বা সেই ভাইৰাছটো যদি আমাৰ দেহত সোমাই যায়, আমাৰ দেহত থকা প্ৰটেকশ্যন ছিষ্টেমটোৱে তাৰ সৈতে যুদ্ধ কৰিবলৈ নাযায়। তাৰ সৈতে যে যুদ্ধ কৰিব লাগিব, সেইটো যে বাহিৰা বস্তু, সেই বস্তুটোৰ বিষয়ে সজাগ নাথাকিলে মানে আমি সেই বেমাৰটোত পৰি যাওঁ। তেতিয়া কি কৰা হয়, আমাৰ দেহত কি সোমাই দিয়া হয়, ভেকচিনৰ জৰিয়তে সেই বেমাৰটোৰ যিটো ভাইৰাছ সোমাইছে তাৰ প্ৰতি সজাগ কৰি দিয়া হয়, মানে ভেকচিন দিয়া হয় আমাক। আৰু কথাটো হ'ল, সকলো ৰোগৰে ভেকচিন উলিওৱাটো সম্ভৱ নহয়। সেই ভেকচিন আমি ল'লে এটা বস্তু ভাল হয় যে, ভেকচিনটো লোৱাৰ পিছত সেইটো লাইফ টাইমৰ কাৰণে কাম কৰে। তাৰমানে এবাৰ যদি আমি ভেকচিন লওঁ, তেতিয়াহ'লে গোটেই জীৱনটো আমাৰ দেহত সেইটো অসংক্ৰমণটো আহি যায়। যেতিয়াই সেই ভাইৰাছটো আমাৰ দেহত সোমাই, আমাৰ দেহত থকা ইমিউন ছিষ্টেমটো সজাগ হৈ যায় আৰু তাৰ সৈতে যুদ্ধ কৰিবলৈ আৰম্ভ কৰে। আৰু তেতিয়া আমাক সেই বেমাৰটোৱে আক্ৰমণ কৰিব নোৱাৰে। সেইটো হৈছে আমাৰ ইমিউনিটি ছিষ্টেম। সেইটো ইমিউনিটি, যিটো নৰ্মেলি ইমিউনিটি আমাৰ দেহত থাকে। এতিয়া কথাটো হৈছে, হাৰ্ড ইমিউনিটি কি? হাৰ্ড ইমিউনিটিৰ বিষয়ে আমি জানিব লাগে। হাৰ্ড ইমিউনিটিৰ বিষয়ে জানিবৰ কাৰণে আমি বৰ্তমান যিটো ডেঞ্জাৰাছ ভাইৰাছ বুলি বৰ্তমান আমাৰ সমাজখনক ধ্বংসৰ গৰাহত লৈ গৈ আছে, সেইটো হৈছে COVID-19, যিটো কৰোণা ভাইৰাছ। সেই ভাইৰাছটোৰ ফলত বৰ্তমান বিশ্বৰ লাখ মানুহ সংক্ৰমিত হৈছে, অসংখ্য মানুহ মৃত্যু সংঘটিত হৈছে। সেই ভাইৰাছটো
হৈছে কৰোণা ভাইৰাছ বা COVID-19। এতিয়া তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ পদক্ষেপ লৈ আছোঁ? বৰ্তমান যিটো পদক্ষেপ লোৱা হৈছে যে সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা হওক, নতুবা ধৰি লৈছোঁ মানে যিটো লকডাউন দিছে, লকডাউনৰ জৰিয়তে মানুহখিনি ঘৰত সোমোৱাই ৰাখিছে, এই গোটেই ছিষ্টেমৰ জৰিয়তে কৰিছে। কিন্তু এইটো কোনো পাৰ্মানেণ্ট চলিউশ্যন নহয়। ইয়াৰ জৰিয়তে কৰোণা কোনোদিন পৃথিৱীৰ পৰা নাইকিয়া নহয়। এতিয়া কথাটো হ'ল পাৰ্মানেণ্ট চলিউশ্যন কি? আমি পাৰ্মানেণ্টলি কেনেকুৱা ধৰণৰ সমস্যা, কেনেকুৱা ধৰণে আমি পৰিত্ৰাণ পাব পাৰিম? পাৰ্মানেণ্ট সমাধান কি? এতিয়া কথাটো হ'ল যদি ইন ফিউচাৰ ভেকচিন ওলাই যায়, কৰোণা ভাইৰাছৰ যদি ভেকচিন ওলাই যায়, তেতিয়াতো ক'ব লগা একো নাই। তেতিয়া মানে আমি ছিকিউৰ হৈ যাম। যদি ভেকচিন নোলায় তেতিয়াহ'লে কি হ'ব পাৰে ভাবি চাওক এবাৰ, তেতিয়া কি হ'ব? তো সেইখিনি বস্তু জানিবৰ কাৰণে আমি এটা বস্তু শিকি লৈছোঁ, হাৰ্ড ইমিউনিটি। হাৰ্ড ইমিউনিটি কি? হাৰ্ড ইমিউনিটিৰ বিষয়ে অকণমান আমি জানি লওঁ। এতিয়া ধৰিছোঁ মই 3টা মানুহৰ গোট ধৰিছোঁ, এইটো এটা, 3টা মানুহৰ গ্ৰুপ ধৰিছোঁ। এতিয়া 3 ধৰণৰ মানুহ আছে ধৰি লৈছোঁ। এটা হৈছে হেল্ডি, বাট নট ইমিউন। হেল্ডি বাট নট ইমিউন মানে সুস্থ কিন্তু ইমিউনিটি ছিষ্টেমটো নাই, নম্বৰ 1। নম্বৰ 2 ধৰি লৈছোঁ ইনফেক্টেড বাট কিউৰ ফ্ৰম দ্য ডিজিজ। তাৰমানে ইনফেকশ্যন হৈছিলে কিন্তু বেমাৰটোৰ পৰা কি পালে? কিউৰ হৈ গ'ল। 3 নম্বৰ ধৰি লৈছোঁ যিখিনি বৰ্তমান ইনফেক্টেড আছে, যিখিনি সংক্ৰমিত হৈ আছে বা বেমাৰটোত পৰি আছে, এইখিনি যিখিনি বেমাৰৰ পৰা ভাল পালে, এইখিনি যিখিনি হেল্ডি হৈ আছে, ধৰি লৈছোঁ ইয়াক মই এনেকৈ বুজাইছোঁ ৰাউণ্ড চিনেৰে, ইয়াক ধৰি লৈছোঁ মই এনেকৈ এইটো চিনেৰে বুজাইছোঁ, আৰু এইটো যিখিনি ইনফেক্টেড হৈ আছে এইটো মই ৰেড কালাৰেৰে বুজাইছোঁ। এইটো ৰেড কালাৰ, তাৰমানে যিখিনি বৰ্তমান বেমাৰত পৰি আছে ৰেড কালাৰেৰে বুজাইছোঁ, যিখিনি ইনফেক্টেড হৈ কিন্তু কি পালে, বেমাৰটোৰ পৰা উপশম পালে, সেইটো হৈছে এইটো, আৰু যিটো হেল্ডি হৈছে কিন্তু এতিয়া বৰ্তমানলৈকে বেমাৰত পৰা নাই। এতিয়া ছাপ'জ ধৰি লৈছোঁ আমি 10জন মানুহ ধৰি লৈছোঁ, এটা পপুলেশ্যনত 10জন মানুহ আছে, 10জন 1 2 3 4 5, এই 5জন 6 7 8, আৰু 2জন ধৰি লৈছোঁ ইয়াতে ইনফেক্টেড পাৰ্চন আছে। এই 2জন বেমাৰত পৰিছে। বৰ্তমান বেমাৰটো ইমান বেছি বিয়পি যোৱা নাই, বৰ্তমান 2জন আছে যি বেমাৰত পৰি আছে। এতিয়া কথাটো হ'ল ইয়াত ইনফেক্টেড কিমান আছে? ইনফেক্টেড 2জন আছে, আৰু হেল্ডি কেইজন আছে? 8জন আছে। হেল্ডি আছে 8জন, হেল্ডি আছে 8জন হেল্ডি মানুহ আছে। এতিয়া এই ইনফেক্টেড মানুহখিনিয়ে কি কৰিব পাৰে? এই হেল্ডি মানুহখিনিক যদি ইহঁতৰ সংস্পৰ্শত আহি যায় তেতিয়াহ'লে কি কৰিব পাৰে? এই মানুহখিনিক সংক্ৰমিত কৰিব পাৰে। সংক্ৰমিত কৰাৰ লগে লগে এই মানুহখিনি, এই যিটো ইনফেকশ্যনৰ হাৰ সেইটো বাঢ়ি যাব। তাৰমানে এই ইনফেক্টেড পাৰ্চন কেইটা যেতিয়া এই মানুহকেইটাৰ সংস্পৰ্শলৈ আহিব, অট'মেটিকেলি ইনফেকশ্যনৰ হাৰটো কি হৈ যাব? বাঢ়ি যাব। এতিয়া বেছি সংখ্যক জনসংখ্যাৰ মাজত ইনফেকশ্যনটো কি হৈ যাব? বাঢ়ি যাব, মানে বেছি হৈ যাব ইনফেকশ্যনটো, মানে ৰোগীৰ সংখ্যা বৃদ্ধি পাব এইটো পৰিৱেশত। এতিয়া ধৰি লৈছোঁ ইয়াতে এটা কণ্ডিশ্যন ধৰি লৈছোঁ, এতিয়া 2টা ইনফেক্টেড মানুহ আছে বুলি ধৰি লৈছোঁ, আৰু 2 3 4 5, 5টা এতিয়ালৈকে হেল্ডি হৈ আছে, ইহঁত এতিয়ালৈকে বেমাৰটোৰ সংস্পৰ্শলৈ অহা নাই। আৰু এনেকুৱা 2জন মানুহ ধৰি লৈছোঁ বা 3জন ধৰি লৈছোঁ যিয়ে এতিয়ালৈকে কি হ'ল? বেমাৰত পৰিলে কিন্তু বেমাৰটোৰ পৰা কি পালে? ভাল পালে, মানে বেমাৰটো হৈ ভাল পালে। হৈছিলে বেমাৰটো বা ভাইৰাছটো সোমাইছিলে, কিন্তু এতিয়া বৰ্তমান কি পালে? সেই বেমাৰটোৰ পৰা উপশম পালে মানে কি হ'ব এতিয়া কণ্ডিশ্যনটো? এই যিকেইটা ইনফেক্টেড বেমাৰী আছে ইহঁতক
যদি এক্সপ'জ কৰি দিয়া যায়, ইহঁতৰ সৈতে মানে লগ লাগিবলৈ দিয়া হয়, মানে সংস্পৰ্শলৈ আহিবলৈ দিয়া হয়, মুকলি কৰি দিয়া হয়, তেতিয়াহ'লে কি হ'ব, এই ইনফেক্টেড মানুহবিলাকে এই হেল্ডি মানুহবিলাকক ইনফেক্ট কৰিব পাৰিব, হেল্ডিবিলাকক পাৰিব। কিন্তু যিকেইটা বেমাৰৰ পৰা অলৰেডি উঠিলে, সিহঁতৰ বডিত সেই বেমাৰটোৰ প্ৰতি এটা ইমিউনিটি ছিষ্টেম ক্ৰিয়েট হৈ গ'ল, মানে সেই বেমাৰটোৰ প্ৰতি ইমিউন হৈ গ'ল, মানে ইয়াত ইনফেক্ট কৰিব নোৱাৰে, কৰিলেও বা কিবা কাৰণত তেতিয়াও কিন্তু এই মানুহকেইটা সেই ভাইৰাছে সিহঁতক দমন কৰিব নোৱাৰে, ইহঁতক সংক্ৰমণ কৰিব নোৱাৰে, কাৰণ অলৰেডি সেই বেমাৰটোৰ প্ৰতি ইমিউনিটিটো আহি গ'ল তেওঁলোকৰ বডিত। কিন্তু এই মানুহখিনিৰ বডিত ইমিউনিটিটো নাই, বা আছেনে নাই সেইটো আমি গম নাপাওঁ, কিন্তু এই মানুহকেইটা কি হ'ব পাৰে, সংক্ৰমিত হ'ব পাৰে এই মানুহকেইটাৰ পৰা, যদি সেই মানুহখিনিক এক্সপ'জ কৰি দিয়া হয়। হৈ গ'ল। নেক্সট থাৰ্ড কণ্ডিশ্যন ধৰি লৈছোঁ, মানে এক্সপ'জ কৰি দিয়াৰ পাছত এনেকুৱা হৈ গ'ল যে সেই 10জন মানুহৰ ভিতৰত মানে বেমাৰত পৰি কেইজন মানুহে ভাল পালে, 6জন মানুহ ভাল পালে, আৰু তাৰে মাজত এজন থাকি গ'ল আৰু 2জন এতিয়ালৈকে সেই বেমাৰটোৰ সংস্পৰ্শলৈ অহা নাই, 2জন বা 3জন ধৰি লৈছোঁ, 3জন সেই বেমাৰটোৰ সংস্পৰ্শলৈ অহা নাই। বৰ্তমান কেইজন আছে বেমাৰী হৈ, এজন আছে। এই পৰিৱেশটো ধৰি লৈছোঁ, মানে যেতিয়া এক্সপ'জ কৰি দিয়া যাব তেতিয়া মানে বেছি সংখ্যক মানুহে সংক্ৰমণ হ'ব, তাৰে বেছিভাগে ধৰি লৈছোঁ সেই বেমাৰটোৰ পৰা ইমিউনিটি ছিষ্টেমটো পাই গ'ল, পোৱাৰ ফলত সেই মানুহখিনি দেহত ইমিউনিটি ছিষ্টেম এটা ক্ৰিয়েট হৈ গ'ল, যাৰ ফলত এই মানুহখিনি বাচি গ'ল। বৰ্তমান বেমাৰটো হৈ কিমান আছে, 5% আছে, 10জনৰ 5 মানে 50%, 6জন আছে, 10জনৰ 6জন মানে আল্টিমেটলি 60% মানুহ ইমিউন হৈ গ'ল সেই বেমাৰটোৰ প্ৰতি। তাৰপিছত 30% কি হৈ আছে, বৰ্তমান হেল্ডি হৈ আছে, আৰু 1% মানুহ কি হৈ আছে, ইনফেক্টেড হৈ আছে। এতিয়া কথাটো হ'ল, এই মানুহখিনিক এই ভাইৰাছটোৱে বৰ্তমান সংক্ৰমণ কৰিব, ইহঁতক নোৱাৰে, এইকেইটাক নোৱাৰে, এইটোক পাৰিব, এইটোক পাৰিব, এইটোক পাৰিব। কিন্তু এই যিটো ছিষ্টেমটোত যেতিয়া আমি চালোঁ, দেখা পালোঁ যে সেই জনসাধাৰণৰ মাজত 60% মানুহে কি হৈছে, বেমাৰটোৰ পৰা কি পাইছে, উপশম পাইছে। নে এই যিটো কমিউনিটি, এই কমিউনিটিটোত মানে 60% মানুহে ইমিউনিটিটো পাই গৈছে, মানে সেই বেমাৰটোৰ পৰা নিৰাপত্তাটো পাই গৈছে, সেই বেমাৰটোৱে তেওঁলোকক কি কৰিব নোৱাৰে, সংক্ৰমণ কৰিব নোৱাৰে, তেওঁলোকক দমন কৰিব নোৱাৰে। কিন্তু আগতেই ধৰি লৈছিল যে যেতিয়া এটা জনগোষ্ঠীৰ মাজত, এটা পপুলেশ্যনৰ মাজত 60% মানুহে এটা বেমাৰৰ বিৰুদ্ধে মানে ইমিউনিটিটো পাই যায়, তেতিয়াহ'লে সেইটোক কোৱা হয় হাৰ্ড ইমিউনিটি বুলি। বুজি পাইছে কথাটো কিজানি মই কি ক'ব বিচাৰিছোঁ, যেতিয়া এটা বৃহৎ জনসংখ্যাৰ মাজত 60% মানুহে কি পাই যায়, এটা বেমাৰৰ প্ৰতি কি পাই যায়, ইমিউনিটি পাই যায়, মানে সেই বেমাৰটোৱে তেওঁলোকক কি কৰিব নোৱাৰে, সংক্ৰমণ কৰিব নোৱাৰে, তেতিয়াহ'লে সেই কেলকুলেশ্যন যিটো, সেইটোক কোৱা হয় হাৰ্ড ইমিউনিটি বুলি। কিন্তু বৰ্তমান লেটেষ্ট টেকন'লজিত যিহেতু বেমাৰবিলাকৰ সংক্ৰমণৰ হাৰটো বাঢ়ি গৈছে, বৰ্তমান 70 to 80% মানুহ যেতিয়া কি হয়, সেই বেমাৰটোৰ প্ৰতি ইমিউনিটি ছিষ্টেমটো আহি যায়, তেতিয়াহে মানে হাৰ্ড ইমিউনিটি এটা পোৱা বুলি কোৱা হয়। এতিয়া কথাটো হৈছে, হাৰ্ড ইমিউনিটি পাব লাগিলে মানে মানুহখিনিক এক্সপ'জ কৰিব লাগিব, মানে এই সংক্ৰমিত মানুহখিনিৰ সৈতে সংক্ৰমিত নোহোৱা মানুহখিনিক ইটোৱে সিটোৰ সংস্পৰ্শলৈ আহিবলৈ দিব লাগিব। কিন্তু সেইটো আহিবলৈ দিয়াৰ ফলত কি হ'ব, বহুত মানুহ মৃত্যুমুখত পৰিব, পৃথিৱীৰ জনসংখ্যাৰ বহুত মানুহ মৃত্যুমুখত পৰিব, বহুত সংক্ৰমিত হ'ব। আমাৰ দেশত হেল্থ ছিষ্টেম ইমান উন্নত নহয় যে মানে যদি জনসংখ্যাৰ 60% মানুহ ইনফেক্টেড হৈ যায়, সেই মানুহখিনিক হস্পিটেল ফেচিলিটিৰ জৰিয়তে তেওঁলোকক কি দিব নোৱাৰে, হেল্থ ফেচিলিটি দিব নোৱাৰে, আৰু হেল্থ ফেচিলিটি দিব নোৱাৰিলে বেছি সংখ্যক মানুহে মৃত্যুবৰণ কৰিব। কিন্তু এটা কথা ঠিক, সেই মানুহখিনি মৰাৰ পিছত যিখিনি মানুহৰ দেহত ইমিউনিটি ছিষ্টেমটো আহি যাব, সেই ইমিউনিটি ছিষ্টেমটো আহি যোৱাৰ লগে লগে এটা হাৰ্ড ইমিউনিটি ক্ৰিয়েট হ'ব। হাৰ্ড ইমিউনিটি ক্ৰিয়েট হোৱাৰ লগে লগে সেই মানুহখিনি নেক্সট টাইম সেই বেমাৰটোৱে সেই মানুহখিনিক আৰু কি কৰিব নোৱাৰে, মানে দমন কৰিব নোৱাৰে। কিন্তু এইটো হ'ব লাগিলে সকলো মানুহৰ মাজত সেই বেমাৰৰ ভাইৰাছটো বিয়পাই দিব লাগিব, সকলো মানুহক ইজনে আনজনৰ সংস্পৰ্শলৈ আহিবলৈ দিব লাগিব। এইটো কিন্তু খুব জটিল কাম, এনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিলে খুব ডাঙৰ চিন্তা কৰিব লাগিব, বহুত কথা চিন্তা চৰ্চা কৰিব লাগিব, কাৰণ বহুত মানুহ মৃত্যুমুখত পৰিব। তেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিলে, আৰু আমাৰ ভাৰতৰ দৰে দেশ এখনত
ইমান জনবহুল দেশ এখনত য'ত হেল্থ ছিষ্টেমটো ইমানেই দুৰ্বল আৰু তেনেকুৱা এখন দেশত এনেকুৱা ধৰণৰ পদক্ষেপ লোৱাটো খুব জটিল কাম। কিন্তু উন্নত ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত যিবিলাকৰ হেল্থ ছিষ্টেমটো ভাল তেওঁলোকে তেনেকুৱা ধৰণৰ পদক্ষেপ হয়তো ল'ব পাৰে, কিন্তু তেনেকুৱা পদক্ষেপ ল'ব পাৰে নোৱাৰে সেইটো পৰৱৰ্তী পৰ্যায়ত যাব। কিন্তু হাৰ্ড ইমিউনিটি এটা আমি কেনেকৈ পাম? হাৰ্ড ইমিউনিটি এটা কেনেকৈ পাব লাগিলে প্ৰথম কথাটো হ'ল মানুহখিনি কি হ'ব দিব লাগিব? ফাৰ্ষ্ট কথা এক্সপ'জ হ'ব দিব লাগিব, মানুহখিনিক ইজনক আনজনৰ সংস্পৰ্শলৈ আহিবলৈ দিব লাগিব। তেতিয়াহ'লে মানে আমি হাৰ্ড ইমিউনিটি এটা পাব পাৰোঁ, আমি কেলকুলেশ্যন এটা পাব পাৰোঁ যে কিমান মানুহ ইনফেক্টেড হ'ব, কিমান মানুহ ইনফেক্টেড নহয়, তাৰ কেলকুলেশ্যন এটা হিচাপ এটা পাম, কিমান মানুহৰ ইমিউনিটিটো ক্ৰিয়েট হ'ব। কিন্তু যদি ইনফেক্টেড নহয় তেতিয়াহ'লে আমি সেই হিচাপটো নাপাম, সেই হাৰ্ড ইমিউনিটিটো আমি নাপাম। কিন্তু কথাটো হ'ল হাৰ্ড ইমিউনিটি পাব পাৰি ভেকচিনেশ্যনৰ জৰিয়তেও। ছেকেণ্ড যিটো ষ্টেপ সেইটো হৈছে ভেকচিনেশ্যনৰ জৰিয়তেও পাব পাৰি। ফাৰ্ষ্ট অফ অল মই ক'লোঁ যে মানুহখিনিক সংস্পৰ্শলৈ আহিবলৈ দিব লাগিব, তাৰ জৰিয়তে পাব পাৰি, যিটো খুব ভয়ানক হয়। কিন্তু আৰু এটা পৰিৱেশ আছে, আৰু এটা ছিষ্টেম আছে, সেইটো হৈছে ভেকচিনেশ্যনৰ জৰিয়তে। ভেকচিন যদি দিয়া হয় তেতিয়াহ'লে সেই মানুহবিলাক ইজনে আনজনৰ সংস্পৰ্শলৈ আহিলেও সেই বেমাৰটোৱে সেই মানুহখিনিক সংক্ৰমিত কৰিব নোৱাৰে, সেই মানুহখিনিক বেমাৰত পেলাব নোৱাৰিলে মানে সেই মানুহখিনিৰ দেহত এটা ইমিউনিটি ক্ৰিয়েট হ'ব। ইমিউনিটি ক্ৰিয়েট হোৱাৰ লগে লগে সেই মানুহখিনি আৰু মৃত্যুবৰণ নহয়। কিন্তু সেইটো হ'ব লাগিলে ভেকচিন ওলাব লাগিব, আৰু ভেকচিনটো ইমান সহজ বস্তু নহয়। ভেকচিন এটা উলিয়াব লাগিলে এবছৰ 2 বছৰ সময় লাগি যায়। তো ভেকচিন নোলোৱালৈকে এনেকৈয়ে চলি থাকিব আমাৰ পৰিৱেশটো, আমি এনেকৈয়ে চলিব লাগিব। কিন্তু এটা কথা দেই, যে লকডাউনটো আমাৰ পাৰ্মানেণ্ট সমস্যা নহয়, কিন্তু আমি এটা কাম কৰিব লাগিব, লকডাউন খোলা দিয়ক, এনেও এদিন খোলা দিবই লাগিব। লকডাউন খোলা দিয়াৰ পাছতে আমি যেতিয়া মানে বাহিৰলৈ ওলাই যাম সদায় মাস্ক পৰিধান কৰিব লাগিব। সেইটো আমাৰ এটা অভ্যাসত পৰিণত কৰিব লাগিব, মাস্ক পৰিধান কৰিব লাগিব, মানে জনবহুল ঠাইলৈ যাব নালাগিব, আৰু সদায় সামাজিক দূৰত্ব এটা বৰ্তাই ৰাখিব লাগিব। সেইটো আমাৰ অভ্যাসত পৰিণত কৰিব লাগিব। তেতিয়াই আমি এই বেমাৰৰ সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰিম। কিন্তু এইটো ষ্টেপলৈ যাতে যাবলগীয়া নহয়, তাৰ আগতে ভেকচিন ওলাওক, তাৰ আশা ৰাখিছোঁ। নিশ্চয় এদিন ভেকচিন ওলাব, যাতে আমি হাৰ্ড ইমিউনিটি এটা পাবৰ কাৰণে মানে ল'বৰ কাৰণে সেইটো ষ্টেপলৈ যাবলগীয়া নহয়, কাৰণ আমাৰ দেশত এইটো সম্ভৱ নহয়। চেন্নাইৰ এজন ডক্টৰে কৈছে যে হাৰ্ড ইমিউনিটি পাবৰ কাৰণে ইমান সহজ কথা নহয় আমাৰ নিচিনা দেশত। গতিকে সেইটো ক্ৰিয়েট নোহোৱাকৈ আমি যাতে বেমাৰটোৰ পৰা পৰিত্ৰাণ পাওঁ তাৰে আশা ৰাখিছোঁ। ইয়াকে কৈ মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।